আজি মই বহুত পুৰণা বস্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। বহুত পুৰণা মানে কিমান চনত আছিল আৰু কিমান চনলৈ এইটো বস্তু নহা হৈ গ'ল। CD কেছেট, DVD কেছেট, CD এইগিলানক আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাই থাকিব। এই যে আপোনালোকে দেখি আছে আগৰ পুৰণা বস্তু। হাই মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ' লৈ আজি বাবু এটা পেলনীয়া জাগাত এটা আগৰ পুৰণা CD পাইছে। এনেকা খোলাই যে দেখাই আছে। বাবু এইটো কি বস্তু? এইটো কি বস্তু? হা এনেকা কি বস্তু এটা? চিন্তা নাপায় কি বস্তু? কি বস্তু এটা নাজানে? এইটো আগৰ বস্তু। এই যে মোৰ বাবুৱে নাজানে, মানে আগতে দেখা নাছিল। পুৰানা আৰু কি বস্তু সুধিলে আজিকালি নাজানে, কাৰণে ৰিচাৰ্জো দেখা নাই আজিকালি বাচ্চাবোৰ। আৰু চিডিবোৰ কেনেকা দেখিব এইটো নাজানে। কেনেকা খোলাই দেখাচোন বাবু, দেখাওক কেনেকা খোলাই ইটা। খোলা পাল আৰু লগাই দে, এইবাৰ হ'ব ৰ, এইবাৰ ফিল্মটো শুরু হ'ব নেকি? ফিল্মটা শুরু হ'ব আৰু এনেকা বস্তু এটা বাবু জানিছিল না তুই? itu babu kita এটা কি এটা হে কি itu কি বস্তু বাবা? আৰু babu itu কি বস্তু এটা? CD কেছেট? কেনেকা জানিল? আৰু আজি ইমান বহুত হাঁহিব লগা কথা। আজিলৈকে নাজানে, কাৰণ কিয় ইহঁতে দেখাই নাই বেছিৰা, সেইবাবে ইহঁতে নাজানে। আৰু কিমান চনত আছিল ময়ো পাহৰি গ'লো, মানে 2005 চনত 6 চন মানলৈকে আছিল নেকি। আপোনালোকৰ যদি মনত আছে আপোনালোকে কমেণ্ট কৰি জনাবচোন, মানে মোৰো মনত আহি যাব।